তৃতীয় কীৰ্তন ঘোষা। নৰ হৰি গোবিন্দ 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 ৰাম। ও নৰ হৰি গোবিন্দ 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 ৰাম। পদ সনত কুমাৰ অৱতাৰে তুমি হৰি, ফুৰিলা দুষ্কৰ ব্ৰহ্মচাৰ্য ব্ৰত ধৰি। পৃথু ৰাজা তোমাত সুধিলা মহাজ্ঞান, সমস্ত তত্ত্বক তুমি কৰিলা ব্যাখ্যান। ভৈলা নাৰদ ঋষি নামে অৱতাৰ, পঞ্চৰাত্ৰ নামে তন্ত্ৰ কৰিলা প্ৰচাৰ। জাকয়াস ৰিলে মহা মুখ্য পদ পাই, হৰিৰ কীৰ্তন কৰি ফুৰা বিনা বাই। ভৈলাই অৱতাৰ আৰু নৰ নাৰায়ণ, কৰিলা দুষ্কৰ তপ চিত্তৰ শোধন। তোমাক শিৱে কাম দেৱ আহিলা সাজি, দৰ্প চূৰ কৰিলা উলটি গৈলা লাজি। কপিল স্বৰূপে আৰু ভৈলাই অৱতাৰ, লুপ্ত ভৈল জ্ঞান তাক কৰিলা প্ৰচাৰ। তোমাৰ প্ৰসাদে যোগ জানি দেৱহূতি, তোমাৰ চৰণ চিন্তি লভিলা মুকুতি। ইন্দ্ৰত্ৰায়ে নামে ভৈলা অতিৰতনয়, পুছিলন্ত যোগ যদু অলৰ্ক হৈ হয়। তিনিওৰা জাত কৈলা যুগৰ যুগতি, তোমাৰ প্ৰসাদে পাইলা পৰম মুকুতি। যজ্ঞ অৱতাৰে ভৈলা দেৱতাৰ ৰায়, জামা নামে দেৱগণ লগত সহায়, স্বয়ম্ভুৱ মনুৰ দিনত তুমি হৰি, ইটো ত্ৰিজগতক আছিলা ৰক্ষা কৰি।
পুত্ৰ ভৈলা নাভিৰৰি খব নামে তুমি জড় যুগ চাৰ্য ধৰি পৰ্যতিলা ভূমি পৰম জ্ঞানৰ পথ দেখাইলা আপুনি পৰম পদক পাৱে যাক জানি শুনি অৰাজক ভৈলা নষ্ট হুৱে সবে প্ৰজা দেখি তুমি ভৈলা পিঠু নামে আদি ৰাজা পৃথিৱীক ধৰিয়াদু শিলা সৰ্বৰখ জগততে ব্যাপিলতু মাৰ মহাজখ সাগৰ মন্থনে অমৃতৰ ঘট ধৰে ধনন্তৰী নামে অৱতাৰ ভৈলা হৰি যত বৈদ্য শাস্ত্ৰ ছয় কৰিলা প্ৰকাশ যাহাক জানিলে হুৱে ব্যাধিৰ বিনাশ ই ধৰিলা সংসাৰ মোহিনী নাৰী বেশ এ দুষ্ট দৈত্য গণ মোহিলা ঋষিকেশ ভকত দেৱক পান কৰাইলাই অমিত এ তোমাৰ প্ৰসাদে ইন্দ্ৰ ভৈলা কৃত কৃষ্ণ প্ৰভু।